স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল সম্পক এন্টাৰটেইনমেণ্টলৈ। বন্ধুসকল, ভোগৰ উৎসৱ চলি আছে, ভোগালী বিহুৰ উৎসৱ চলি আছে। গতিকে সমূহ অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ ঘৰখন ভোগেৰে উভৈনদী হৈ পৰক। তো সেই কামনা কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। বন্ধুসকল, আপোনালোক যদি মোৰ ভিডিঅ'টো নতুন হয় তেনেহ'লে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিবলৈ। আৰু আপোনালোকে ভিডিঅ'টো যেতিয়া চাই লাইক বা শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব, কাৰণ আপোনালোকৰ এটা লাইকে মোক আগবাঢ়ি যোৱাত বহুত অনুপ্ৰেৰণা যোগায়। গতিকে বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে। গতিকে মই নতুন কিবা এটা আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহায় সদায় বিচাৰিম। গতিকে মোক আগবাঢ়ি যোৱাত সহায় কৰক আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে পাহৰি নাযাব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব। শেষত আপোনালোকক ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ এটা সৰু ভিডিঅ' ক্লিপেৰে। তাহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সেই মই বনোৱা এটা ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সেইটো একেলগে চাওঁ, আহক। মাছে মঙহে ৰান্ধিছনে তোৰ ঘৰত, মোৰে কথা ভাবনে পানী ঢালি কলহত। মাঘৰ বিহুৰ ৰুকা ভেলা ঘৰৰ ভিতৰত, ঘূৰে নিশা কটাই দিম তাচ পাতৰ ওলাহত। মই না জানো, দেহা জানো